হাই গাইজ, পাপলি ব্লগছ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব্লগচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো মানে এনেকুৱা, মই আৰু পিংকু দুয়োটাই হায়দৰাবাদত থাকোঁ। হায়দৰাবাদত কৰ্মৰত, আমি কোম্পানীত থাকোঁ। খালি আমাৰ কোম্পানীটোত দুজনী জাৰ্চি গৰু আছে। সেই জাৰ্চি গৰু গাখীৰখিনি খীৰাই ৰাতিপুৱা গধূলা খীৰাই তাৰপৰা পিংকে মই দিবলৈ যাওঁ মানে দোকানত। খালি পিংকে মই এতিয়া দিব যাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। কুকুৰ এটা আছে মোৰ আমাৰ ৰুমত, নামটো ইয়াৰ টিঅ'। ইয়াক ভাত দিয়া হ'ল, খালি ইয়াক ভাত আৰু গাখীৰহে দিয়া হয়। এতিয়া ভাত দিয়া হ'ল, ভাত অলপ খালে। তাৰপৰা এতিয়া ই থাকে আৰু এতিয়া বান্ধি থওঁ ইয়াত। A few minutes later. অলৰেডি আমি ৰেডি হ'লোঁ গাখীৰ দিবলৈ। এতিয়া পিংকু মই দুটাই আমি গাখীৰ দিবলৈ যাম এতিয়া। আপোনালোকে ভিডিঅ'টো চাব স্কিপ নকৰাকৈ। এতিয়া অলৰেডি পিংকুৱে বাইক চলাব। সেই বাল্টিং দুটা দেখিছে, তাত গাখীৰ আছে, বেছি নাই, 2-3 লিটাৰমান হ'ব। আমি এতিয়া দোকানত দিবলৈ যাম, চাব আপোনালোকে ভিডিঅ'টো। A few minutes later. অলৰেডি আমি পাই গ'লোঁ দোকানত গাখীৰ দিবলৈ। পিংকুৱে গাখীৰ দি আছে। আজি কিবা পইচা দিব নেকি, সেইটো কাৰণে অকণমান ৰ'ব লাগিব। গাখীৰ দিয়া অলৰেডি হৈ গ'ল। গাখীৰ দিয়া হ'ল ইয়াত। তাৰপৰা এইটো মেচিনটো যে দেখিছে, আপুনি পানী মিক্স কৰিছে নে কি কৰিছে ইয়াত মানে চেক কৰি চাই একবাৰ। এইটো মেচিন এটা আছে, এইটো পানী মিক্স কৰিছে নেকি চেক কৰি চাই। ইয়াত পানী মিক্স কৰিব নোৱাৰে, ঠিক আছে। ইয়াত আপুনি দৈ পাব, গৰু গাখীৰ, ম'হৰ গাখীৰ চব পাব। A few minutes later. টু গাইজ, অলৰেডি আমি পাই গ'লোঁ ৰুমত গাখীৰ দি আহি। তাৰপৰা পিংকু দত্ত এতিয়া চাহ বনাব। চাহ খাই মোৰ ডিউটি আছে 9টাৰ পৰা। চাহটো খাই মই ডিউটি যাম।